ভাল লাগিছে নে খাই? এখেতৰ কাহি থাকে কাহি গোটেই টপা কৰি পেলালে। ভাল লাগিছে। কাপোৰ চাপোৰ দাগি লৈছো যে নমাই নাখাম। বঢ়িয়া হৈছে। এইফালে এজনী খাই আছে বাৰু, নেদেখাও মুখখন নেদেখাও, লাজ কৰে। হ'ব দে। আজি মই আপোনালোকক দেখাম পাৰ মাংসৰ ৰেচিপি। হাঁহ নহয়, কুকুৰা নহয়, ব্ৰইলাৰো নহয়, এইটো হ'ল পাৰ। আৰু ইয়াৰ প্ৰমাণটো দি দিওঁ নেকি? এয়া পাৰ পাখি, পাৰ পাখি দেখিছে? এয়া পাৰৰ মাংস খাম। মই আগফালৰ পিনে যাওঁতে মানে পিছফালৰ পৰা আহি পেলাই হাজবেণ্ডে মানে বহাই দিলে মাংসখিনি, চ' মই আপোনালোকক ষ্টাৰ্টিংটো দেখাবলৈ নোৱাৰিলোঁ। তথাপিতো ইয়াত একো প্ৰব্লেম নাই। আপুনি জাষ্ট কেৰাহীত তেলটো দিব, তেলটো গৰম হ'লে মাংসখিনি ঢালি দিব। ফাৰ্ষ্ট টাইম পিঁয়াজ নিদিব, অকণমান দেৰি হ'লে পিঁয়াজ দিব। তাৰপিছত আপুনি আলুখিনি বইল কৰি থৈ দিব। যিখিনি মাংসত আপুনি আলু দিব সেইখিনি বইল কৰি থৈ দিব। আৰু মছলা বুলিবলৈ বেলেগ একো নাই। আদা নহৰু আৰু জলকীয়া আপুনি অকণমান মিহিকৈ পিচি ল'ব, বেছি মিহি হ'ব নালাগে। নেক্সট আপোনাৰ জিৰা আৰু জালুক গুড়ি কৰি থৈ দিব। প্ৰথমতে দিব নালাগে। তাৰপিছত আপুনি মাংসখিনি অলপ দেৰি ভাজিব, আৰু অলপ দেৰি ভজাৰ পিছত আদা নহৰু আৰু জলকীয়া যিখিনি পেষ্ট কৰি থোৱা আছিলে সেইখিনি আপুনি ঢালি দিব। দি পেলাই আপুনি লৰাই থাকিব। বেছি দেৰি ভাজিব নালাগে। আপুনি মানে সোনকালে নিমখ আৰু হালধি দি দিব। এতিয়া চাব, মই নিমখ আৰু হালধি দি দিম। এয়া দি দিছোঁ নিমখ, আৰু সোৱাদ অনুযায়ী আপুনি নিমখটো দিব, পৰিমাণ অনুযায়ী। আৰু এয়া দিছোঁ মই হালধি। নিমখ আৰু হালধি দিলে, তাৰপিছত আদা নহৰু জলকীয়াৰ পেষ্ট দিলে। তাৰপিছত এতিয়া অলপ দেৰি লৰাই থাকিব, আৰু লৰাই থকাৰ পিছত অকণমান ঢাকোন মাৰি থৈ দিব। নেক্সট ঢাকোনখন উদঙাই চাব যে মাংসৰ পৰা তেলটো ওলাইছেনে নাই। এনেকৈ অকণমান বুৰবুৰণি যেতিয়া উঠি থাকিব মাংসখিনিত, এইটো দেখিছে নহয়, মই ঢাকোনখন গুচাই দিলোঁ আৰু বুৰবুৰণি ওলাই আছে। এতিয়া চাব, আপুনি আলুখিনি যে বইল কৰিছিলে সেইখিনি মই সানি পেলাই থৈ দিছোঁ, অকণমান মোহাৰি থৈ দিছোঁ। সেইখিনি আপুনি ওপৰত ঢালি দিব। চাব যে মাংসখিনি বুৰবুৰণি ওলাইছিলে নাই তেলটো পকি পেলাই। এতিয়া আপুনি মাংসখিনিৰ ওপৰত সেই সানি থোৱা বা মোহাৰি থোৱা আলুখিনি ঢালি দিব, আৰু দি পেলাই ধুনীয়াকৈ লৰাই দিব, লট পালটকৈ লৰাই দিব। তাৰপিছত জুইটো অকণমান আপুনি বঢ়াই দিব। মই কমাই থৈছোঁ, যেতিয়া মাংস ভাজিছিলোঁ কমাই থৈ দিছিলোঁ, এতিয়া আকৌ বঢ়াই দিছোঁ। তাৰপিছত এতিয়া কি কৰিব, আলুখিনি দি দিলোঁ। এতিয়া বাতিটোত থকা বাকীখিনি আলু অলপ পানী মিলাই পেলাই ঢালি দিব। কাৰণ পাৰ মাংসৰ চুপটোৱে খাবলৈ ভাল, জোল হ'লে খাবলৈ ভাল। গোটাকৈ খাবলৈ ভাল লাগিব খাই, কিন্তু মানে জোলটো খালে বেছি ভাল নালাগে। তাৰপিছত এতিয়া উতলিব। তেতিয়া উতলাৰ পিছত আপুনি শেষ সময়ত আপুনি জিৰা আৰু জালুক যিখিনি মই গুড়ি কৰি থৈ দিছিলোঁ সেইখিনি দিব। সেইখিনি আগতীয়াকৈ দিব নালাগে, কাৰণ আগতীয়াকৈ দিলে, এইটো দেখিছেনে উতলি আছে, আগতীয়াকৈ দিলে তাৰ সোৱাদটো নাইকিয়া হৈ যায়, গোন্ধটো নাইকিয়া হৈ যায়। গতিকে আপুনি একেবাৰে জিৰা আৰু জালুকটো যেতিয়া নুমোৱাৰ মানে গেছটো নুমাই দিয়াৰ বা কেৰাহীটো নুমাই দিয়াৰ 2-3 মিনিটমান আগত বস্তুখিনি দি ল'ব। দেখিছে নহয়, মই এতিয়া ফুল ষ্টিমত দি দিছোঁ গেছটো, তেনেকৈ দি দিব। এতিয়া চাব, মই জিৰা আৰু জালুক দিম। এয়া দেখিছে, জালুক গুড়ি দি দিলোঁ। তাৰপিছত জালুক গুড়িখিনি দি দিলোঁ, কাৰণ তৰকাৰীখিনি অকণমান বেছি আছেতো, সেইটো কাৰণে মই অকণমান বেছি কৰি দিছোঁ। কম হ'লে কমকৈ দিব, কাৰণ মাংসটো অকণমান বেছি আছিলে। এয়া দিছোঁ মই জিৰা গুড়ি, দেখিছে নহয়, এইটো মই দি দিলোঁ জিৰা গুড়ি। এইটো জিৰা আৰু জালুক মই দি এতালোঁ। তাৰপিছত এতিয়া মই দিম, লৰাই দিম, উলট পালটকৈ লৰাই দিম ভালকৈ। তাৰপিছত অকণমান উতলিবলৈ দিম। দিয়াৰ পিছত আৰু বেছি দেৰি ৰাখিব নালাগে। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে, টেষ্টি খাওঁ খাওঁ লাগি গৈছে। মানে টেষ্টি হ'ব, মানে খাবলৈ খুব ভাল লাগিব। আপোনালোকে খাই চাবচোন, তেনেকৈ ভাল লাগিছে। এতিয়া বেছি দেৰি ৰাখিব নালাগে, আৰু
তেনেকৈ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে খুব ভাল পাম কাৰণ ধন্যবাদ দিছোঁ আপোনালোকক যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে এতিয়া মই জুইটো অফ কৰি দিম গেছটো অফ কৰি দিম এতিয়া মই খানা ৰেডি কৰি দিলোঁ কেঁচা পিঁয়াজ আলু ভাজি ঔটেঙা আৰু বগৰীৰ আচাৰ ধান জলকীয়া অকণমান কেঁচা নিমখ আৰু পাৰৰ মাংস ভাত ৰেডি আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ ভাল লাগিছেনে খাই কাঢ়ি গোটেই টপা কৰি পেলালে ভাল লাগিছে কাপোৰ চাপোৰ দাগি লৈছো যে বঢ়িয়া